ভালে থাকক কিবা আৰু ৰিদিছমালৰ চেনেলটো লাইক কমেণ্ট সাবস্ক্ৰাইব গোটেইখিনি কৰি দিব নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে ময়ো ভালে কুশলে আছোঁ আপোনালোকৰ কৃপা আৰু ভগৱানৰ আশীৰ্বাদত আজি বহু দিনৰ মূৰত অকণমান ওলাই যাবলৈ মানে সুযোগ পাইছোঁ নাযাওঁ আমাৰ ওচৰলৈ হাউলিত যাম তাত মোৰ লগৰ এজনৰ ষ্টুডিঅ' আছে আৰু তন্ময় মই কৈছিলোঁ মোৰ সপোনৰ পৰিজনী যোনে ভিডিঅ'টো বনাইছিল ইও এজন কবি হয় আমি নিজক কবি বুলি নাভাবোঁ তথাপি চেষ্টা কৰি আছোঁ কবিতাক প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ কবিতাৰ মাজত নতুনত্ব আনিবলৈ চেষ্টা কৰি আছোঁ তো তন্ময়ৰ এখন ফিল্ম শ্বৰ্ট ফিল্ম সিহঁতে তাৰমানে কৰি আছে যোৱাকালি শ্বুটিং হৈ গ'ল অকণমান বেছি সময় নহয় তো আজিও শ্বুটিং আছে তো মোকো লগ ধৰিলে মই যাবলৈ ওলাইছোঁৱেই কাপোৰটো চেঞ্জ কৰি যাওঁ ব'লক ওলালোঁ যাবলৈ আৰু ষ্টেণ্ড লৈ ওলাইছোঁ একেবাৰে তো ব'লক একেলগে গৈ থাকোঁ এনেদৰে আমি ওলাই পৰিলোঁ হাউলিলৈ বুলি তাত এটা শ্বুটিং হ'ব মোৰ লগৰ এজনৰ এটা ষ্টুডিঅ' আছে তাত নহয় ষ্টুডিঅ'ত নহয় এঠাইত শ্বুটিং হ'ব এখন শ্বৰ্ট ফিল্মৰ কাৰণে তো গৈ আছোঁ ব'লক আপোনালোকো একেলগে এই যে সেউজীয়াবোৰ দেখিছে সেউজীয়া গছ গছনি পথাৰ এই সেউজীয়া ৰংটো মোৰ খুবেই প্ৰিয় বেছি কথা নকওঁ ব'লক গৈ থাকোঁ বন্ধুসকল আহি পালোঁ ধ্ৰুৱৰ ঘৰ ধ্ৰুৱ নহয় ধ্ৰুৱ তো ধ্ৰুৱৰ ঘৰত আহি পালোঁ এয়া তন্ময় ভিতৰত আছে তো তন্ময়ৰ পৰা জানো আহক যে সিহঁতে যোৱাকালি কিমানখিনি কমপ্লিট কৰিলে আৰু বস্তুটো কেনেকুৱা হ'ব ফিল্মখন কেনেকুৱা হ'ব তো ব'লক তাক অকণমান সুধি লওঁ তন্ময় ইয়াৰে গোটেইখিনি কাম তো কেনেকুৱা হ'ব অকণমান কৈ দিলে ভাল পাম তো মোৰ শ্বৰ্ট ফিল্ম এখন ফিল্মখনৰ নাম হ'ল আই কিল মাই চেল্ফ আৰু এইটো এটা নৱপ্ৰজন্মৰ ওপৰত আছে এজন ল'ৰাৰ এজন কাহিনী তো সেইটো আমি শ্বৰ্ট ফিল্মত দেখাবলৈ চেষ্টা কৰিছোঁ ল'ৰাজনৰ মানে ছেড মুভমেণ্ট তথা এটা ভাল মুভমেণ্টৰ পৰা কেনেকৈ বিপৰীত দিশত গ'ল তো তেনেকুৱা ধৰণৰ এটা শ্বৰ্ট ফিল্ম বনাম সাধাৰণভাৱে আজিকালি মানে নতুন প্ৰজন্মৰ মাজত তেনেকুৱা ৰিয়েল কাহিনীবিলাক হৈ আছে তো আমি মানে কৰিবলৈ চেষ্টা কৰিছোঁ তো আজি ময়ো আহিলোঁ যোৱাকালি ৰাতি 12টা বাজি গৈছে ন তো শুভকামনা থাকিল মোৰ ফালৰ পৰা ধিতিছমান ক্ৰিয়েশ্যন ফেমিলিৰ ফালৰ পৰা তো ধ্ৰুৱ ৰেডি হৈ আছে অকণমান পিছত ওলাই যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক ফিল্মখনত এটা মানে চিগাৰেট খোৱা এটা চিন আছে আৰু সেই চিনটোৰ বাবে চিন্তা চৰ্চা কৰি আছে ইহঁতে তো ভিডিঅ'টো চাই থাককচোন ভাল পাব বৰ্তমান চলি আছে একেবাৰে লাষ্ট শ্বটটো
একেবাৰে শেষৰ শ্বটটো, আৰু এই শ্বটটো কমপ্লিট হোৱাৰ পিছত আমি কিবা কিবি খাম। তাৰপিছত মই বৰপেটালৈ উভতি যাম। তো এয়া পেক আপ। বহুদিনৰ মূৰত এটা সুন্দৰ গধূলি উপভোগ কৰিলোঁ, দুজন বন্ধু আৰু একাপ গৰম চাহ। ঠাণ্ডাৰ দিনত চাহটোৱেই মেইন, নহয়নে বাৰু? বাৰু যি কি নহওক, ধ্ৰুৱ তন্ময়হঁতে এটা নতুন চিন্তা কৰিছে। সেই চিন্তাৰ সকলোৱে শলাগ লওক। ময়ো মোৰ ফালৰ পৰা শুভকামনা জনালোঁ। ধন্যবাদ। তো বন্ধুসকল, ভিডিঅ'টোৰ পৰা বিদায় ল'ব লগা হ'ল। আহি পালোঁ ধ্ৰুৱৰ ঘৰ। ইয়াত ধ্ৰুৱ আৰু তন্ময় বহি আছে। তো শ্বুটিং আজিৰ 3টা শ্বট হ'ল ন? 3টা শ্বট কমপ্লিট হ'ল, আৰু কিবা কিবি আছে। মাস্কখন মাৰি লৈছোঁ, কৰোণা ভাৱ আছে অকণমান, মানে মোৰ আছে, বেলেগৰ নাই। বাৰু যি কি নহওক, আজি ধ্ৰুৱ কেনেকুৱা লাগিল কৰি অকণমান কৈ দিয়া। মোবাইলটো লৈ লওঁ। নমস্কাৰ, আমি এটা নতুন থিমৰ ওপৰত কাম কৰি আছোঁ এইবাৰ, শ্বৰ্ট ফিল্ম। তন্ময় লিখিছে, ডাইৰেকশ্যন কৰিছে, ব্ৰিটিছ মানুহ আছে, তেজ প্ৰবালদা আছে, এনেকৈ আছে আৰু এটা সৰু ইউনিট। তথাপি থিমটো অলপ আনকমন আৰু আমাৰ জেনেৰেশ্যনৰ লগত মিলে মানে। তো গতিকে আপোনালোকে চাব ভিডিঅ'টো, আৰু এই GMS ইউটিউব চেনেলত আহিব, আপোনালোকে চাব, চাই ভাল পাব বুলি আমাৰ বিশ্বাস। আৰু আমি গোটেইবোৰ নতুন, তো অভিনয় মানে ফাৰ্ষ্ট টাইম কৰা বুলিয়ে ক'ব লাগিব, ফাৰ্ষ্ট টাইম। তো চাব, কেনেকুৱা পায় জনাব, আৰু এনেকৈ উৎসাহ উদ্দীপনাবোৰ দি যাব, যাতে আমি আগলৈ কামবোৰ কৰি যাব পাৰোঁ। থেংক ইউ। তো ফিল্মখন GMS ইউটিউব চেনেলত আপলোড হ'ব, আৰু সেইটো চেনেল চলাই আছে তন্ময়। ডেটটো কৈ দিব। 4 মাৰ্চত আহিব GMS ইউটিউব চেনেলত, আৰু বহুত পৰিকল্পনা আছে। এইটো প্ৰথম শ্বৰ্ট ফিল্ম, আৰু এটা নৱপ্ৰজন্মৰ লগত জড়িত যিহেতু, আৰু এটা সমাজৰ লগত জড়িত, আৰু এটা মেছেজ দিব। আপোনালোকে নিশ্চয় চাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। চেষ্টা কৰিছে, কিছু ভুল ৰৈ যাব পাৰে, আপোনালোকে আঙুলিয়াই দিব, আৰু আগলৈ যাতে ঠিক কৰিব পাৰে সেই ভুলবোৰ, তাকে আশা ৰাখিছোঁ। আৰু সকলোৱে ভালে কুশলে থাকক। কিবা আৰু ৰিটিছ মালৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। ঠিক আছে, সকলোৱে কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। জয় আই অসম।